স্বৰবৰ্ণ অফলা অ আ হচৈ দীঘৈ হচৌ দীঘৌ ৰি এ ঐ উ ঔ স্বৰবৰ্ণকেইটা 11ডাল 1 2 3 4 5 6 7 8 9 10 11 আৰু ইয়াৰ অৰ কোনো চিন নাই আকাৰ আছে হচৈকাৰ চিন আছে দীঘৈকাৰ আছে হচৌকাৰ আছে দীঘৌকাৰ আছে ৰিকাৰ আছে একাৰ আছে ঐকাৰ আছে উকাৰ আছে ঔকাৰ আছে স্বৰবৰ্ণ অমিতা এইটো অমিতা দেখিছানে ইয়াৰ অসমীয়াত লিখা আছে অমিতা আম ইয়াত আম বুলি লিখা আছে অসমীয়াত এয়া আম এইটো আম হচৈ ইটা এইডোখৰ ইটা আৰু ইয়াত অসমীয়াত লিখা আছে ইটা দীঘৰী ঈগল চৰাই এইজনী হৈছে ঈগল চৰাই আৰু ইয়াত অসমীয়াত লিখা আছে ঈগল হচৌ উট আৰু অসমীয়াত ইয়াত উট লিখা আছে উট দীঘৌ ঊণসূতা এয়া ঊণসূতা আৰু ইয়াত ঊণসূতা লিখা আছে ঊণসূতা ৰিকিমণি এয়া ৰিখি লিখা আছে অসমীয়াত চোৱা এয়া ৰিখি এজন এন্দুৰ এয়া হৈছে এন্দুৰ অসমীয়াত লিখা হৈছে এইটো এন্দুৰ ঐৰাবত এয়া অসমীয়াত ঐৰাবত লিখা আছে আৰু ওজা এয়া ওজা ঢোল বজাইছে এয়া অসমীয়াত ওজা লিখা আছে আৰু ঔষধ এইবিলাক হৈছে ঔষধ দেখিছানে আৰু অসমীয়াত ইয়াত ঔষধ লিখা আছে এয়া হৈছে অসমীয়াত ঔষধবিলাক এইবিলাক দেই দৰৱবিলাক